নমস্কাৰ বন্ধুসকল, এই বিহুৰ বতৰত আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোৱে বিহুটো ভালে কুশলে পাৰ হৈ গৈছে। আজিৰ ভিডিঅ'টো ভালদৰে কৰা নহ'লে তথাপিও ভোগালী বিহুত কৰা আনন্দ যিখিনি পাৰিছোঁ সিমানখিনিকেই মই ইউটিউবৰ বুকুত সাঁচি ৰাখিলোঁ। এয়া বিহু খানা আয়োজনৰ বাবে হাঁহ আৰু লোকেল মুৰ্গী আনি থোৱা হৈছে। এয়া আমাৰ ৰাইজ পূৰা চৌকা আৰু খৰি ফালি খানাৰ বাবে একদম পূৰা ৰেডি হৈছে। খন্তেক সময়ৰ পিছতে আমাৰ সমূহ কৰ্মকৰ্তা লগ লাগি আমি দুই এফাকি বিহু গীতেৰে কিছু আনন্দ কৰিলোঁ। এয়া ৰাইজ বিহু গোৱাত ব্যস্ত সকলো। মাংস আৰু ভাত হৈ গ'ল, এতিয়া খাবহে লাগে, কিন্তু এইখিনি ভিডিঅ' মই ভালদৰে কৰা নহ'লে। এয়া মই পিছদিনাখন ঘৰৰ পৰা কিছু দৈ, সান্দহ আৰু তিলৰ পিঠা, নাৰিকলৰ লাডু এনেকৈ কিছুমান লৈ আহিছিলোঁ আৰু সমূহ ৰাইজক মই এইখিনি ভগাই দিলোঁ। এনেকৈ আৰু বিহুটো পালন কৰিলোঁ ৰাইজৰ লগত। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাই ৰাখোঁ।